হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে। এইটো হৈছিলে 22 তাৰিখৰ ভিডিঅ'। আহকচোন 22 তাৰিখেনো কি কৰিছিলোঁ গৈ লৈ পেলাই তাকে কওঁ। এয়া চাহ অৰ্ডাৰ দি ল'লোঁ। চাহ একাপ খুবেই প্ৰিয়, গাখীৰ চাহ। লগৰগৰাকী যিহেতু গেছ হয়, সেইকাৰণে তাই ৰসগোল্লা খাই দিছে। ৰাতিপুৱাই বোলে চিংৰা খালে গেছ হয়, মোৰ পিছে সেনেকুৱা অসুবিধা নাই। সেয়েহে গাখীৰ চাহ আৰু চিংৰাটো মোৰ খুবেই প্ৰিয়। আৰু ইয়াৰ লগতে কাকোবা আছিলে আৰু লগৰগৰাকীও আছিলে। এনেকৈ আৰু লগ লাগি গৈছিলোঁ হোটেলতে খাওঁ বুলি। যিহেতু অলপ দেৰি ৰৈ থকা হয়, আগতে মানে গৈ থকা হয়, তেনেকৈ লগ খাই খোৱা হয়। এতিয়া যোৱা নহয়, তেনেকৈ লগৰবোৰ গোট খাই ব্লাউজ মিউজিয়ামত অফাৰ দি আছিলে। ব্লাউজ মানে নাইটি এনেকৈ কাপোৰবোৰ অফাৰ দিয়া শুনি আমাৰ গোটেইকেইগৰাকীয়ে অফাৰ উলিয়াবলৈ পোৱাই নাই। তাৰপিছত দোকানৰ মালিকে সন্মুখতে ত্ৰিপাল পাৰি, যিহেতু দোকানখন সৰু, সেইকাৰণে সন্মুখতে ত্ৰিপাল পাৰি কাপোৰবোৰ উলিয়াই দিছে। অফাৰত যিহেতু মৰিনীত ৰিটাৰ্ণ হ'লে লাষ্ট দিনৰ দিনাখনি এই অফাৰটো প্ৰতি বছৰে দিয়া হয়। সেয়েহে সকলোৱে জানে যেতিয়া এনেকৈ লাহে লাহে বহুত গোট খাই গ'ল। অকল আমাৰ লগৰকেইগৰাকীয়ে নহয়, বহুত আহিলে তেনেকৈ জনাসকল আহিছে। আৰু এয়া ব্লাউজ চাই আছে। ব্লাউজৰ লগত ব্লাউজ বুলি নহয়, মাইকী মানুহবোৰ কাপোৰৰ প্ৰতি অকণ দুৰ্বলতা ভাৱটো থাকেই নহয়নে? যিমান হ'লেও মানে এনেকৈ পালেতো সুবিধা পালে নোলোৱাকৈ কোনো নাথাকে। পিছে মইহে লোৱা নহ'লে। আকৌ এয়া চাই কৰি বেটাবেটিক লৈ ঘৰৰ অভিমুখে আহি আছোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল পায়, আপোনালোকে মৰম দিব, সঁহাৰি জনাব বুলি আশা ৰাখিলোঁ। কেনে পালে ভিডিঅ'টো